নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষ তথা ভোগালী বিহুৰ ওলগ জনাইছোঁ। অসমৰ এখন অতি জনপ্ৰিয় খেল আপোনালোকে জানেই, বামাহাটা ১ নং তৰুণ সংঘৰ এই বৰ্ষৰ বৰঙণি পত্ৰৰ খেলখনৰ টিকট ইতিমধ্যে ২ জানুৱাৰীৰ পৰা ৰাইজৰ বাবে আমি বামাহাটা ১ নং তৰুণ সংঘৰ সন্মুখত মুকলি কৰা হৈছে। আৰু এই বৰ্ষৰ বৰঙণি পত্ৰত আমাৰ কি পুৰস্কাৰ আছে, বহি নম্বৰ খেলত কি পুৰস্কাৰ আছে, বা এইবাৰ আমি ৰাইজৰ বাবে বিশেষ কি উপহাৰ আগবঢ়াইছোঁ, অফাৰ আগবঢ়াইছোঁ, মই এই সবিশেষ আপোনালোকক জনাই আছোঁ। এই বৰ্ষৰ বৰঙণি পত্ৰৰ খেলত আমাৰ প্ৰথম পুৰস্কাৰ আছে টয়োটা ফৰচুনাৰ, দ্বিতীয় পুৰস্কাৰ, তৃতীয় পুৰস্কাৰ, চতুৰ্থ পুৰস্কাৰ, এনেকৈ সৰ্বমুঠ আমাৰ 15টি পুৰস্কাৰ আছে। তাতে আছে মহিন্দ্ৰা বলেৰো আছে, মহিন্দ্ৰা স্কৰপিঅ' নিঅ' আছে, স্কৰপিঅ' ক্লাছিক আছে, ইছুজু ডি-মেক্স আছে। এনেকৈ সৰ্বমুঠ আমাৰ 15খন 4চকীয়া বাহনৰ খেল অনুষ্ঠিত হ'ব। আৰু এই খেলখন অনুষ্ঠিত হ'ব আমাৰ বামাহাটা ১ নং তৰুণ সংঘৰ বাকৰিত অহা 18 মাৰ্চ নিশা 8:30 বজাত। আৰু বৰঙণি পত্ৰৰ খেলৰ আমাৰ এই বৰ্ষত যি 15টি পুৰস্কাৰ দিয়া আছে, সেই পুৰস্কাৰকেইটিৰ বিপৰীতেও আমাৰ ইয়াত 4খন মুখ্য গাড়ী আছে, দামী গাড়ী। সেই গাড়ীৰ এগেইনষ্টত আমি বিশেষ পুৰস্কাৰ হিচাপে কিবা কাৰণ যদি এটা নম্বৰৰ কাৰণে আপোনালোকে ফৰচুনাৰখনে হওক বা মহিন্দ্ৰা স্কৰপিঅ' হওক বা ইছুজু ডি-মেক্সখন নাপায়, তেতিয়াহ'লে ঠিক আগৰ নম্বৰটো আৰু ঠিক পিছৰ নম্বৰটো আমি একোখনকৈ ইলেক্ট্ৰনিক স্কুটি, সৰ্বমুঠ 8খন স্কুটি দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি আমাৰ যিখন বহি নম্বৰৰ খেল থাকে, সেই বহি নম্বৰৰ খেলখনো আমাৰ 18 মাৰ্চ তাৰিখে নিশা 8:30 বজাত একেলগে খেলখন অনুষ্ঠিত হ'ব। সেই বহি নম্বৰ খেলতো আমি এইবাৰ প্ৰথম পুৰস্কাৰ স্কৰপিঅ' ক্লাছিক এখন দিছোঁ, নিঅছ ইৰা এখন দিছোঁ, এল্টো K10, সৰ্বমুঠ 4খন 4চকীয়া বাহন দিছোঁ বহি নম্বৰ খেলত। আৰু আমাৰ এটা বহীত টিকট থাকে 13টি। আৰু কোনোবাই যদি এটা বহি সংগ্ৰহ কৰিব বিচাৰে, তেতিয়াহ'লে 1000 টকাতে এটা বহি ল'ব পাৰিব। আৰু সেই বহীটোত আপোনালোকে 3টা কুপন ফ্ৰী পাব, 1000 টকাত 13টা কুপন পাব। লগতে আপোনালোকে বহি নম্বৰ খেলখনো পাব। বহি নম্বৰ খেলখনত মই আগতে কৈ দিলোঁ যে এইবাৰ বহি নম্বৰ খেলখন বিশেষ আকৰ্ষণ কৰা হৈছে। সেই বহি নম্বৰ খেলত প্ৰথম পুৰস্কাৰ হিচাপে থাকিব মহিন্দ্ৰা স্কৰপিঅ' ক্লাছিক এখন, আৰু বাকী 4খন, টোটেল 4খন 4চকীয়া বাহন খেলা থাকিব। আৰু বৰঙণি পত্ৰৰ খেল সম্পৰ্কে যদি আপোনালোকে কিবা জানিব বিচাৰে, তেতিয়াহ'লে আমাৰ এই স্ক্ৰীণত 3টা নম্বৰ দিয়া আছে, সেয়া আমাৰ কমিটিৰে নম্বৰ হয়। আপোনালোকে খেল সম্পৰ্কে বা টিকট কুপন সম্পৰ্কে বা বামাহাটা 1 নং তৰুণ সংঘ সম্পৰ্কে যদি আপোনালোকে কিবা জানিব বিচাৰে, তেতিয়াহ'লে এই 3টি নম্বৰত যোগাযোগ কৰিলে আপুনি আমাৰ গোটেইখিনি সবিশেষ জানিব পাৰিব। ধন্যবাদ।